আহোমসকলৰ ভৈদ সামাজিক প্ৰথাৰ এক উৎকৃষ্ট উদাহৰণ। তেওঁলোকে প্ৰথমে নিজকে 7 ভাগ কৰি 7ঘৰীয়া আহোম ভৈদ গঠন কৰে। ছয়ো বা বাঘ ভৈদত স্বয়ং চাওলুংজনা আছে, য'ত অইন চাওফা সকলো অন্তৰ্ভুক্ত। দুজন প্ৰধানমন্ত্ৰী চাওফুং মুং বুঢ়াগোহাঁই আৰু চাওথাও মুং বৰগোহাঁই ভৈদ। তিনি পুৰোহিত ভৈদ মোহুং মপ্লং মচাম আৰু চিৰিং ভৈদ মুঠ 7টা ভৈদ গঠন হৈছিল। পিছলৈ এই ভৈদসমূহত সন্ধিকৈ যোগ হয়। পিছলৈ চাওফা সকলৰ ভৈদ চাৰিঙীয়া, দিহিঙীয়া, টিপমিয়া, চামগুৰীয়া, টুংখুঙীয়া, পৰ্বতীয়া, নামৰূপীয়ালৈ বিভক্ত হয়। ঠিক সেইদৰে চাওফুং মুং ভৈদ 8টা, চাওথাও মুং 16টা, মচাও 12টা, মহুং 7টা, লগতে মপ্লং আৰু চিৰিং 8টাকৈ ভৈদত ভাগ হয়। বাকী আহোমসকলৰ কৰ্মসূত্ৰে চাওদাং, ঘৰফলীয়া, লিকচৌ আদিলৈ ভাগ হয়। জয়ধ্বজ সিংহৰ দিনত হিন্দু ধৰ্মৰ প্ৰভাৱত পৰি বাইলুং, দেওধাই আৰু মোহন ভৈদক গুচাই পুনৰ নতুনকৈ 7ঘৰীয়া আহোম গঠন কৰা হৈছিল, য'ত চেতিয়া, লাহন, দুৱৰা, লুখুৰাখন, পাটৰ ইত্যাদি ভৈদসমূহক প্ৰথমবাৰৰ বাবে অন্তৰ্ভুক্ত কৰা হৈছিল।